আপোনালোকে চাই আছে আছামিজ ফুড মেকাৰ। আজি মই বনাম হাঁহৰ মাংস। অলপ তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই ইয়াত তেল দিছোঁ। তেল গৰম হৈছে। এতিয়া মই পিঁয়াজ আৰু তেজপাতটো ইয়াত দিম। এতিয়া পিঁয়াজটো অলপ লৰাই ল'ব। বন্ধু বান্ধৱীসকল, এয়া মই পিঁয়াজটো ভাজি ল'লোঁ। এতিয়া মই পিছা নহৰুখিনি দি দিম ইয়াত। এতিয়া মই পিছা নহৰুখিনি দিলোঁ। এয়া মই নহৰু ভাজি ল'লোঁ। এতিয়া মই মাংসখিনি ইয়াত ঢালি দিলোঁ। এতিয়া অলপ লৰাই ধুনীয়াকৈ আকৌ লগতে আলুটো ঢালি দিব। নিমখ জোখমতে দি ল'ব। নিমখ দিলে ধুনীয়াকৈ এতিয়া মই অলপমান ঢাকন মাৰি দিলোঁ। এতিয়া মই দিম জিৰা আৰু জিৰা দিলে জিৰা দিছোঁ। অকণমান জিৰাখিনি দি আপুনি লৰাই ল'ব। এতিয়া দিম পিচি থোৱা শুকান জলকীয়াখিনি। এয়া পিচি থোৱা শুকান জলকীয়াখিনি মই দিছোঁ। লৰাই এতিয়া দিম হালধি। জোখতে বনাই দিছোঁ। এয়া দিছোঁ হালধি। এতিয়া মই দিম গৰম কৰি থোৱা পানী অলপ। পানী দিছোঁ। আপোনালোকৰ পৰিমাণ মতে পানী দি ল'ব। $2,000 years later. উতলি আছে। এতিয়া মই দিম পিচি থোৱা আদাখিনি। পিচি থোৱা আদাখিনি দিলোঁ। এতিয়া মই দিম ফালি থোৱা কেঁচা জলকীয়াখিনি। এয়া দি দিছোঁ। অকণমান উতলিলে চাব উতলাই। বন্ধু বান্ধৱীসকল, এতিয়া প্ৰায় হৈ গৈছে। এতিয়া মই দিম অকণমান জালুক ইয়াত। অকণমান জালুক দিলোঁ আৰু এয়া পিচি থোৱা গৰম মছলাখিনি দি দিলোঁ। এতিয়া ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।